নিখিল বড়ো ছাত্ৰ সন্থাৰ এই চিৰাং জিলা কমিটিৰ যি অধিৱেশন 20তম মই বলামগুৰি বিজনীত উপস্থিত হৈছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যি গুণগত শিক্ষাৰ যি অভিযান যি আমাৰ সংগ্ৰাম সেইটো অব্যাহত থাকিব। 2025 যি নতুন বছৰ ইয়াত পুনৰ আমি সংকল্প লৈছোঁ যে প্ৰতিটো ছাত্ৰ ছাত্ৰী কোনো কাৰণত যাতে ড্ৰপ আউট নহয়, তেওঁলোকক 100% আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰাবৰ কাৰণে যিখিনি আমাৰ অভিযান, আমাৰ অভিভাৱক, আমাৰ শিক্ষাগুৰু, আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত যি কাউন্সিলিং, যি মটিভেশ্যন এইটো কণ্টিনিউৱাছ পৰ্যায়ত থাকিব। আৰু চিৰাং জিলা উল্লেখনীয় দিশটো এইটোৱে যে যোৱা 2 বছৰ সমান্তৰালভাৱে মেট্ৰিকত তেওঁলোকে গোটেই অসমত মানে নাম্বাৰ 1 তেওঁলোকে যি আসন বা ঠাই তেওঁলোকে ইয়াত গ্ৰহণ কৰিব পাৰিছে। সেইটো আমি এই বছৰো যাতে তেওঁলোকে অব্যাহত ৰাখিব পাৰে তাৰ কাৰণে চিৰাং জিলা কমিটি, আঞ্চলিক কমিটিবিলাকে কাম কৰি আছে। আৰু শিক্ষাৰ লগত আমাৰ জড়িত বহুতো সমস্যা আছে। সিদিনাখন আমি 8 জানুৱাৰীত আমি 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰাখিছিলোঁ যে আমাৰ মাতৃভাষা মাধ্যম ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত এইটো গুৰুত্ব আৰোপ কৰিব লাগে। আনপিনেদি মৌলিক অধিকাৰ শিক্ষা ইয়াত গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু প্ৰায় 15 দফীয়া দাবীক লৈ যি ধৰ্ণা আছিল ইয়াত শিক্ষামন্ত্ৰী ডাঙৰীয়াই অহা 17 জানুৱাৰী 10 বজাত দিছপুৰত জনতা ভৱনত তেওঁ আমাক আলোচনাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ আৰু আমি আশাবাদী যে সেই আলোচনাত যিখিনি আমি দাবী উত্থাপন কৰিছোঁ সকলো দাবী 100% শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে মিলি পেলাই এই মাতৃভাষা মাধ্যম দ্বিতীয় বৃহৎ যি মাতৃভাষা বড়ো মাধ্যম তাৰ সমস্যা 100% সমস্যা হ'ব। আৰু তাৰ যোগেদি মৌলিক অধিকাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত যি আমাৰ মানে মাতৃভাষাৰ যি অধিকাৰ সেইটো চৰকাৰে গুৰুত্ব সহকাৰে প্ৰদান কৰিব বুলি আমি দৃঢ় বিশ্বাসী। মই এই চেকতে আৰু আন এটা প্ৰসংগ মই উল্লেখ কৰিব বিচাৰিছোঁ যে উমৰাংচুত যি উত্তৰ কাছাৰ পাৰ্বত্য জিলা তাত যি ৰেড মানে কইল মাইনিং এই যে তাত আবদ্ধ হৈ থকা যিখিনি শ্ৰমিক আৰু মই বিতং তথ্য লৈছোঁ যে ঢেকীয়াজুলিৰ শৰৎ গয়াৰী আৰু গোসাইগাঁৱৰ আৰু কোকৰাঝাৰৰ এই যিকেইজন অসমৰ বিভিন্ন প্ৰান্তত যিকেইজন তাত আবদ্ধ হৈ আছে বা কয়লা খনিত তেওঁলোকে আবদ্ধ হৈ আজি 5টা দিন উকলি গৈছে, তেওঁলোকক উদ্ধাৰ অভিযান যদিও চলাই আছে সেই উদ্ধাৰ কাৰ্য সাফল্য হোৱা নাই বা উদ্ধাৰ কাৰ্য ছাকচেছ হোৱা নাই। তাৰ কাৰণে মই অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ কাৰণে সকলো দিশত প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। NDRF বা আৰ্মি বা নৌসেনা যিমানখিনি আছে তেওঁলোকে প্ৰচেষ্টা অব্যাহত যদিও ৰাখিছে কিন্তু সাফল্য হ'ব পৰা নাই। আনপিনেদি এই প্ৰসংগত মই খুব শুভৰে ক'ব বিচাৰিছোঁ যে অবৈধ কয়লা খনন, অবৈধ মাইনিং আৰু কোনো চাইণ্টিফিক তথ্য নোহোৱাকৈ যিখিনি মাইনিং চলি আছে অসমত, এই মাৰ্ঘেৰিটাই হওক, উত্তৰ পাৰ্বত্য জিলা যি কাছাৰে হওক, সকলো অবৈধ মাইনিং বন্ধ হ'ব লাগে আৰু চৰকাৰে কঠোৰ পদক্ষেপ ল'ব লাগে। মানুহৰ জীৱন, এই জীৱনৰ যিখিনি মূল্য সেই মূল্যটো সদায় চাই পেলাই সকলো নিয়ম আৰু এই যি ব্যৱস্থাৰ মাজেদি হ'ব লাগে। উচ্চতম ন্যায়ালয়ে অলৰেডি অবৈধ কয়লা খনন বা কয়লা মাইনিং বন্ধ কৰিছে। তৎসত্ত্বেও কি ধৰণে উত্তৰ কাছাৰত মানে এই উমৰাংচুত অবৈধ খনন, অবৈধ মাইনিং চলিছে আমি মানে ইয়াক লৈ চিন্তিত। ইয়াক লৈ মানে যথেষ্ট মহলত এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইয়াৰ কাৰণে চৰকাৰ কঠোৰ হ'ব লাগে আৰু যোনে ইয়াৰ লিপ্ত তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে। ধন্যবাদ। নাই, অসম চৰকাৰে এটা দৃঢ় পদক্ষেপৰ যোগেদি BTRৰ যি মানে কেপিটেল কোকৰাঝাৰত সচিবালয়ত তেওঁলোকে বিধানসভাৰ এদিনৰ কাৰণে তাত বহিব বিচাৰিছে। আৰু এইটো এটা ডিচেন্ট্ৰেলাইজেশ্যন, এটা মানে ছিষ্টেমৰ এটা মানে সম্প্ৰসাৰণ বুলি আমি ক'ব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৃহৎ এটা মনৰ এইটো এটা নিদৰ্শন। আৰু যাৰ যোগেদি কোকৰাঝাৰত যদি এই অধিৱেশনটো সুচাৰুৰূপে যদি হৈ যায় তো BTRবাসী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ এটা আশা থাকিব যে ইয়াত এই বিধানসভা এদিনৰ কাৰণে যি অনুষ্ঠিত হ'ব সেই মানে বিধানসভাত যথেষ্ট BTR কেন্দ্ৰিক কিছু
আশা ব্যঞ্জক কিছু মানে তেওঁলোকে মেছেজ বা বাৰ্তা বা কিছু বিটিআৰ ৰাইজৰ কাৰণে যিখিনি সমস্যা আছে সমাধানৰ কাৰণে তেওঁলোকে তাত নিশ্চয় ঘোষণা কৰিব আৰু ঘোষণা কৰাটো আমি বিচাৰোঁ কাৰণ ডিব্ৰুগড়ত মিনি সচিবালয় পাতিছে কোকৰাঝাৰত দিছপুৰৰ যি বিধানসভাটো আনি পেলাই এদিনৰ কাৰণে তাত অনুষ্ঠিত হ'ব তো নিশ্চয়কৈ বিটিআৰবাসী ৰাইজৰ সদায় এটা আশা থাকিব যে তাত বিটিআৰবাসী ৰাইজৰ কাৰণে কিবা নহয় কিবা এটা থাকিব ধন্যবাদ